নমস্কাৰ। এয়া পানীলাও আৰু আলু মই মিহি মিহিকৈ চৰিয়াত কুটি লৈছোঁ। তাৰপাছতে বিলাহী কুটি লৈছোঁ, ধুনীয়াকৈ পানীত ভিজাই থৈছোঁ। তাৰপাছত লাগিব নহৰু, সৰিয়হ আৰু জিৰা। তাৰপাছত এইখিনি তিনিবিধ ধুনীয়াকৈ মই পিচি গুড়া কৰি লৈছোঁ। তাৰপাছত পিঁয়াজ, কেঁচা জলকীয়া, শুকান জলকীয়া দুটা, তেজপাত দুখিলা এয়া লৈ লৈছোঁ, মই কাটি লৈছোঁ। তাৰপাছতে মাছ মই ভাজি আছোঁ। তাৰপাছত এয়া ধনিয়া এয়া শেষলৈ লাগিব, মই পানীত ভিজাই থৈছোঁ। তাৰপাছতে মাছ আটাইখিনি ভজা হৈ গৈছে। মই প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি লৈ লৈছোঁ। এয়া তেল আছিলে কেৰাহীত, তাতে আৰু অলপ তেল দি শুকান জলকীয়া দুটামান, পাঁচফোৰণ, তেজপাত দুখিলা, পিঁয়াজ, কেঁচা জলকীয়া গোটেইখিনি দি দিছোঁ। অলপ টাইম ভাজাৰ পৰা অকণমান ৰঙচুৱা হোৱাৰ পিছত চব্জিখিনি দি দিছোঁ, দি পেলাই ধুনীয়াকৈ লাৰি দিম। লাৰি দিছোঁ, তল ওপৰ কৰি লাৰি দিছোঁ, যাতে বস্তুখিনি ধুনীয়াকৈ মিলি যায়। বৰ্তমানলৈকে নিমখ হালধি একো দিয়া হোৱা নাই। অলপ টাইম ভজাৰ পাছত নিমখ হালধি পাছলৈ ঢাকন মাৰি দিছোঁ, অলপ টাইম সিজক। এয়া অলপ সিজিছে, সিজাৰ পিছত এয়া আকৌ এবাৰ লাৰি দিম। ধুনীয়াকৈ লাৰি দিয়া হৈছে। পানী সিজিছে প্ৰায়, সিজাৰ পিছত বিলাহীখিনি ইয়াত দি দিছোঁ একেলগে, দি পেলাই ধুনীয়াকৈ আকৌ লাৰি দিয়া হ'ব। ধুনীয়াকৈ লাৰি দিছোঁ। এবাৰ বনাই খাই চাবচোন, বৰ সোৱাদ লাগে। এয়া প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দি দিছোঁ। নিমখ হালধিখিনি দি অলপ পানী দি দিছোঁ, দি পেলাই লাৰি ঢাকন মাৰি দিছোঁ। এয়া সিজিছে প্ৰায়, এয়া চাওক ধুনীয়াকৈ সিজিছে। সিজাৰ পিছত এইখিনি এতিয়া মছলা, নহৰু, জিৰা আৰু সৰিয়হ পিচি থৈছিলোঁ যে সেইখিনি ধুনীয়াকৈ দি পেলাই ধুনীয়াকৈ লাৰি দিয়া হৈছে। ধুনীয়াকৈ লাৰি দিছোঁ। লাৰাৰ পিছতে চাওক উতলি আছে, উতলাৰ পাছতে পানী অলপ এবাটিমান পানী দি দিছোঁ আৰু গেছটো হাই ফ্লেমত দি অলপ টাইম ভাজি উতল আহিছে প্ৰায়, উতলি আছে ধুনীয়াকৈ। উতলি আছে, উতলাৰ পাছত মাছ দি দিছোঁ মই। ধুনীয়াকৈ মাছখিনি দিলোঁ মই, দিয়াৰ পিছত আকৌ ধুনীয়াকৈ লাৰি দিম, যাতে মাছখিনিৰ লগত পানীলাওখিনি ধুনীয়াকৈ মিলি যায়। অলপ টাইম মাছখিনি দি অলপ টাইম উতলিব দিম। উতল আহিছে প্ৰায়, ৰংটো বৰ ধুনীয়া হৈছে। চাওক সেইফালে ধনিয়াখিনি দি পেলাই লাৰি দিছোঁ। হৈ গ'ল, গেছ অফ কৰি দিলোঁ। মোৰ চব্জি হৈ গ'ল, বিলাহী, পানীলাও আৰু মাছৰ চব্জি।